সকলোকে নমস্কাৰ। আছোঁ হিমাংশু দাৰ লগত গোলাঘাটত জয় হনুমানৰ প্ৰচাৰৰ কাৰণে আহিছে হিমাংশু দা। তো ইয়াতে আজি হনুমানৰ কেৰেক্টাৰ এটা লৈ আহিছে, হনুমান আহিছে লগত, হনুমান আহিছে, হনুমেন। তো সকলোৱে আশা কৰোঁ আদৰি ল'ব, মৰম দিব। 18 অক্টোবৰত চিনেমাখন ৰিলিজ হ'ব নহয়? 18 অক্টোবৰত ৰিলিজ হ'ব। তো আমাৰ সমাজখনত এটা ড্ৰাগছৰ ওপৰত যথেষ্ট বেছি এটা প্ৰভাৱ পৰিছে, নৱপ্ৰজন্মক একেবাৰে শেষ কৰি পেলাবলৈ গৈ আছে ড্ৰাগছৰ ওপৰত, যিটোক লৈ আমি অকণমান ৰিচেণ্টলি আমি কিছুমান কাৰ্যপন্থা হাতত লৈছোঁ। তো আপুনি অকণমান ড্ৰাগছৰ ওপৰত কি ধৰণে কেনেকৈ কৰিব লাগিব? এই যি নিচা ড্ৰাগছ কৰি পৃথিৱীত আজিলৈকে কাৰো পৃথিৱীত ভাল হোৱা এটাও উদাহৰণ নাই। কেতিয়াবা কিনো বস্তু এইটো জানিবৰ কাৰণে চখত বন্ধুৰ লগত পৰি আৰম্ভ কৰে আৰু সেইটো এটা সময়ত এৰাব নোৱাৰা এটা অভ্যাস হৈ যায়। নিচা হ'ব লাগে কামৰ, নিচা হ'ব লাগে সৃষ্টিৰ, কিবা এটা জীৱনত কৰাৰ হেঁপাহ, সেইটো হ'ব লাগে নিচা। কিন্তু ড্ৰাগছ লৈ সাময়িকভাৱে আচলতে হয়তো কিবা এটা ফূৰ্তি আনন্দ কিবা হয়তো লাগে, কিন্তু সেইটোৱে কাৰো লাভ কৰা আমি দেখা নাই। গতিকে কোনোবাই যদি তেনেকুৱা অভ্যাস কৰিছে, ভাবিছে যে দুদিন ফূৰ্তিত কৰিম তাৰপিছত মই এৰি দিম, এৰিব নোৱাৰে। ইয়াত সোমাবও পাৰি, ওলোৱা ৰাস্তা নাই। ওলোৱা ৰাস্তা থাকে, নথকা নহয়, কিন্তু সেয়া বহুত কঠিন হৈ যায়। গতিকে যিসকলে আৰম্ভ কৰিছে তেওঁলোকে ইয়াতে ষ্টপ কৰক, আৰু যিসকলে আৰম্ভ কৰা নাই ভুলতেও চিনেমাত দেখি ক'ৰবাত দেখি এদিন চখতে কৰি চাওঁ বুলি ভাবি কোনেও যেন এদিনৰ কাৰণেও সেয়া জুতি ল'বলৈ নাযায়। ধন্যবাদ। জীৱন এটা, ভালকৈ জীয়াব লাগে, যি পাৰোঁ সামৰ্থ্য অনুযায়ী। এনেই ড্ৰাগছ খাই আধা মৰা হৈ জীয়াই থাকি লাভ নাই পৃথিৱীত। জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ। তো আৰু আমাৰ ইয়াত ডাইলগ এটা আছে, চে নো টু ড্ৰাগছ। Say no to drugs. Say no to drugs. Yes. Thank you. জয় হনুমান।